Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালেই আছে and আজি হৈছে 9 February 2024 আৰু আমাৰ এটা আছে কনফাৰেন্স ইন্টাৰনেশ্যনেল কনফাৰেন্স আমি গুটেখিনি গৈ আছো এফালে গৈছে মোৰ লগত ববিতা আৰু এফালে এয়া আছে ফ্ৰণ্টত মাইশিবা আৰু আমি আহি পাই গলো আমাৰ কনফাৰেন্সখন আছে আজাৰাত তো এটো কাৰণে আমি ধুনীয়াকৈ আহি পাই গলো এখন হৈছে হোটেলখন য'ত আছে কনফাৰেন্সখন তো তাৰ ভিতৰত সোমালো ধুনীয়াকৈ আহি মিলি ফাৰ্স্ট তাৰ পিছত আমাৰ ষ্টাৰ্ট হৈছে কনফাৰেন্স is supposed to be versus what is currently provision. Most of our activities. So as Dr. Vidya has said, ours is a government institute, so we do dye test in our histogram and SBT. আৰু এফালে আমাৰ হৈছে লাঞ্চ আমি গোটেইখিনি ধুনীয়াকৈ লাঞ্চ কৰিলোঁ আৰু বহুত টাইপ মানে গোটেইখিনি ফাৰ্ষ্ট আছামিজ মানে যোনখিনি ডিছ আছিলে সেইখিনি দিছিলে আৰু এফালে এয়া হৈছে ডিজাৰ্ট আৰু তাৰপিছত আমি অলপ ওলাই আহিলোঁ ধুনীয়াকৈ যেতিয়া লাঞ্চ চাঞ্চ কৰাৰ পিছত এনেই আৰু আমি আহি পালোঁ এফালে দীপৰ বিল ইমান ধুনীয়া হয় এনভাইৰনমেণ্টটো ইমান ধুনীয়া আৰু এফালে ববিতা বহি আছে আৰু বহুত ধুনীয়া লাগিছে এনভাইৰনমেণ্টটো চ' সেইটো কাৰণে অলপ ভাবিলোঁ কেপচাৰ কৰি লওঁ আৰু এইটো এনভাইৰনমেণ্ট হৈছে ইভিনিং টাইমত আৰু ইমানেই আছিলে হ'ব আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আজিৰ কাৰণে আহিছোঁ বাই বাই